হয়তো এই ৰাসখনত অইন ৰাসৰ দৰে আপুনি ইয়াতে জাকজমকতা আধুনিকতা বা হাইলাইটিঙৰ ব্যৱস্থা আপুনি নেদেখিব পাৰে। কিন্তু এই ৰাসখন যদি প্ৰাচীনৰ ফালৰ পৰা চোৱা যায়, আমি জানো মাজুলীৰ ৰাস বহু প্ৰাচীন। তাৰ পিছতে বা দ্বিতীয় বা তৃতীয়তে এই ৰাসখন পৰিব চাগে। এই ৰাসখন এইবাৰ উদযাপন কৰিছে 186তম বৰ্ষ। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু ৰাসৰ বতৰ, আজি মই আপোনালোকক ৰাস দেখুৱাব আহিছোঁ আৰু এটা চাৰিআলিৰ ওচৰত ইয়াতে আছোঁ। এইখিনি কলমনি কয় আৰু কলমনিত এখন ৰাস চলি আছে। আজি সেই ৰাসখন আপোনালোকক দেখুৱাব আহিছোঁ। লগতে বলকচোন এই ৰাসখনৰ কথা যদি আমি ক'ব যাওঁ, এই ৰাসখন ইমানেই প্ৰাচীন আৰু এইটোৱে হ'ল ৰাসৰ মূল গেট। আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ ৰ'ব। ৰাস্তাৰ ওচৰতে এটা গেট আছে। এই গেটটোত লিখা আছে কুৰুমা মাধৱ দেৱালয়। এই ৰাসখন এইবাৰ প্ৰথম চাব আহিছোঁ। এই ৰাস্তাটোৰে সোমাই আহি আছোঁ আৰু মানে এই ৰাস্তাটোৰে অলপ দূৰ সোমাই যাব লাগিব। এই ৰাসৰ ভিতৰত সোমাই আহিলোঁ আৰু বিশেষকৈ ইয়াত এটা মন্দিৰ আছে। তাৰ মূল গেটেৰে সোমাই আহিয়ে আপুনি দেখিব এটা প্ৰকাণ্ড, এটা বহুত ডাঙৰ আৰু বহুত ধুনীয়া এটা ৰাস মন্দিৰ। এই ৰাস মন্দিৰটো আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। আৰু এই ৰাস মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো চাওক, ইমান ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু এই মন্দিৰটোত যদি আপুনি অহা নাই, নিশ্চয় এবাৰ আহিব। এই মন্দিৰটোৰ চাৰিওফালৰ যিটো পৰিৱেশ আৰু মন্দিৰটোৰ চাৰিওফালৰ বাতাৱৰণে আপোনাক নিশ্চয় আকৃষ্ট কৰিব। মন্দিৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাই আহিলোঁ। আৰু এই ৰাসখনৰ মূল পূজাভাগ ইয়াতে চলি আছে। যিহেতু মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা, হয়তো এই ৰাসখনত অইন ৰাসৰ দৰে আপুনি ইয়াতে জাকজমকতা আধুনিকতা বা হাইলাইটিঙৰ ব্যৱস্থা আপুনি নেদেখিব পাৰে। কিন্তু এই ৰাসখন যদি প্ৰাচীনৰ ফালৰ পৰা চোৱা যায়, আমি জানো মাজুলীৰ ৰাস বহু প্ৰাচীন। তাৰ পিছতে বা দ্বিতীয় বা তৃতীয়তে এই ৰাসখন পৰিব চাগে। এই ৰাসখন এইবাৰ উদযাপন কৰিছে 186তম বৰ্ষ। এতিয়া মন্দিৰৰ ফালৰ পৰা এপাক দেখুৱাই আহিলোঁ আৰু এতিয়া এইফালৰ পৰা এপাক ঘূৰি পাকি চাই লওঁ ৰ'ব। আৰু ইয়াতে বিশেষকৈ বহু দেৱ দেৱীৰ মূৰ্তিসমূহ ইয়াতে ধুনীয়াকৈ ৰাখিছে। আৰু এই ৰাসে হয়তো আমাক বহু দেৱ দেৱীৰ লগত, যেনে পৰশুৰাম অৱতাৰ হয়তো আমি দেখা নাই, কিন্তু ওপৰত পৰশুৰাম অৱতাৰ বুলি লিখা আছে। ঠিক সেনেকৈ প্ৰত্যেকটা মূৰ্তিতে ওপৰত ধুনীয়াকৈ লিখা আছে। সৰু ভিডিঅ'টোৰ যোগেদি এই মন্দিৰৰ পৰিৱেশ, চাৰিওফালৰ পৰিৱেশটো, লগতে এই ৰাসখন কেনেকৈ উদযাপন কৰা হয় সেইটো আপোনালোকক দেখুৱালোঁ। যদি আপুনি অহাবাৰ আহিব বিচাৰে বা এটা চাৰিআলিৰ পৰা ৰঙিয়া লাইনত 3 কিলোমিটাৰমান আহিয়ে কলেজৰ চক এটা পাব। তাৰ পৰা অলপ দূৰ সোমাই আহিব 7 কিলোমিটাৰমান, তাৰপাছত এইখিনি কলমনি পাই যাব। ৰাস বুলি ক'লে জানোৱেই মাজুলীৰ ৰাস বহুত ডাঙৰকৈ উদযাপন কৰা হয়। আৰু মই আছোঁ আজি এটা চাৰিআলিৰ ওচৰত থকা কলমনিত। আৰু ইয়াত বিশেষকৈ 186তম বৰ্ষত এই ৰাসখন ভৰি দিলে। আৰু এই ৰাসৰ যিখিনি দায়িত্বত থকা দাদা বাইদেউ, তেওঁলোকৰ লগত কথা পাতিম। ৰাসখন কেনেকৈ পৰিচালনা কৰে আহকচোন। ৰাস পৰিচালনাৰ দায়িত্বত থকা মোৰ লগত দাদা দুজন আছে। দাদা নমস্কাৰ। দাদা, এই ৰাসখন যিহেতু 186তম বৰ্ষত এইবাৰ ভৰি দিলে, এই ৰাসখন কেনেকুৱাভাৱে উদযাপন কৰিছে এইবাৰ আমি 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ 15 নৱেম্বৰৰ পৰা ৰাসখন চলিছে। আজি আমাৰ 4 দিন অতিবাহিত হ'ব। আজি আমাৰ নাগৰা নাম আছে নিশা, পাৰ্থপ্ৰতিম দাস আৰু পল্লৱী দাস। আৰু আমাৰ বাকী 3 দিন বাকী আছে। আমাৰ ডলাৰে ডলা আছে, নৃত্য প্ৰতিযোগিতা হ'ব। আৰু আমাৰ স্থানীয় গায়ক আছে নেক্সট দিনা, পাপৰি গগৈ আছে লাষ্ট দিনা। ইয়াতে ধৰ্মীয় তথা সাংস্কৃতিক মঞ্চ, ধৰ্মীয় সাংস্কৃতিক দুইটা অনুষ্ঠান হয়। ধৰ্মীয় হিচাপে আমাৰ পালন কৰা হয়। আমাৰ ইয়াতে কোনো ইনকামৰ পথ নাই। কিছুমান ৰাখে কাজকটাত ৰাসত আহিছিলোঁ, আহি পেলাই ইয়াতে পাক সোমাই যাব বুলি। আৰু ইমান ডাঙৰ, মানে ইমান পুৰণা আৰু আমাৰ অঞ্চলটো ভিতৰুৱা, সেইকাৰণে আমি হয়তো আমাৰ এই অঞ্চলৰ মানুহ বেছি টকা পইচাৰ হেৰি নহয় বা কোনো আমাৰ ডাঙৰ ঠিকাদাৰ বা হেৰি নাই। গতিকে আমি আৰু হয়তো আপোনালোকে এইখন ৰাসত বহুতে অহা নাই।
নিশ্চয় এই ভিডিঅ'টো যদি আপুনি চাই আছে নিশ্চয় এবাৰ আহিব এইখন ৰাসত বিশেষকৈ ইয়াত যিটো মন্দিৰ আছে এবাৰ আহি চাওক আৰু এবাৰ মন্দিৰটো দৰ্শন কৰক আপোনালোকে পিছত ক'ব আহি চাওক এবাৰ আপোনাৰ অনুভৱ কেনেকুৱা ইয়াৰ বিষয়ে এইখন ৰাসৰ বিষয়ে 186তম সংখ্যক পূব কছাৰী মহল আমাৰ এই বাৰৰি ৰাস ইয়াত আমাৰ মধুকুচি বৰলেচা কোনা দগাঁও সাজে কলমণি আমাৰ শিঙিমাৰি এইখিনি ৰাইজে ইয়াত আমাৰ দান বৰঙণিৰে এই অনুষ্ঠানটো চলে ইয়াৰ প্ৰতি ঘৰ মানুহে ইয়াত আহি চান্দা দি যায় গতিকে আমাৰ ইয়াত কাকো জোৰ জুলুম কৰা নহয় গতিকে প্ৰতিটো ভক্তিভাৱে আহে আৰু প্ৰত্যেকটো আহি আপোনাৰ প্ৰত্যেকজন আমাক আহি দৰ্শকে আহি ইয়াত আমাক দান বৰঙণি দি আমাৰ এই অনুষ্ঠানটো চলি আছে আৰু সুন্দৰ কৰি ইয়াত শান্তি সম্প্ৰীতি যি আছে আমাৰ ইয়াত হিন্দু মুছলমান আমাৰ যেনেকৈ খবৰুদ্দিন আহমেদ এজন সভাপতি তেওঁ গতিকে আমাৰ ইয়াত হিন্দু মুছলমান সম্প্ৰীতি আছে গতিকে আমি মিলা প্ৰীতিৰে আমি চলি আছোঁ আৰু ভৱিষ্যতে আমি এনেকৈ চলি থাকিম আৰু এই অনুষ্ঠানটোৰ মহান অনুষ্ঠানটোৰ আমাৰ যি আমাৰ মন্দিৰ হৈছে যোৱাবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত যি অনুদান দিছিল অনুদানৰ কাৰণে আমাৰ ইয়াত ৰাস্তাৰ পৰা মন্দিৰৰ যি ডেভেলপ হৈছে আমাৰ এই চেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ ৰাইজৰ হৈ ধন্যবাদ আৰু ইয়াতে যি আহি মানে হিন্দু মুছলমানৰ ইমান মিলা প্ৰীতি বহুত ভাল লাগিছে আমাৰ হিন্দু মুছলমান যদি এক হৈ থাকোঁ তেতিয়া আমি আগুৱাই যাব ইতিমধ্যে বাহিৰত যিখিনি দেখুৱাব লাগে বাহিৰৰ পৰিৱেশটোৱে হওক বা ৰাসখনে হওক সেইখিনি আপোনালোকক দেখুৱালোঁ এতিয়া মূল মন্দিৰটো এবাৰ দৰ্শন কৰক বোলক মূল মন্দিৰৰ মানে মূল গেটতে আছে এটা প্ৰকাণ্ড কাছ এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু মন্দিৰটো চাওক ইমান ডাঙৰকৈ নিৰ্মাণ কৰিছে মন্দিৰটো মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱালোঁ আৰু মন্দিৰৰ ওপৰৰ পৰা এটা ধুনীয়া ভিউজ দেখুৱাই আছোঁ ৰ'ব আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব লগতে শ্বেয়াৰ কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম